অয়ন নাট্যগোষ্ঠীৰ তৰফৰ পৰা আমি বহুত দুখী হৈছোঁ, দুখ অনুভৱ হৈছে। হিয়াবোৰ ভাগি পৰিছে, কাৰণ আমাৰ মাজত মানে লৱণোপ্ৰাণ গগৈ প্ৰেছাৰ ষ্ট্ৰক হোৱাত বহুত দুখ অনুভৱ হৈছে। আৰু ধোবামাজানত নাট কৰ্মশালা চলি থাকোঁতে আপুৰুগীয়া নাটকখনৰ প্ৰেছাৰ ষ্ট্ৰক হয়। গতিকে তাক ভালে কুশলে আহিবৰ কাৰণে আমি নামঘৰত চাকি জ্বলাবলৈ কাৰণে আমি অয়ন নাট্যগোষ্ঠীৰ সকলো সদস্যাৰ একগোট হৈছোঁ। আৰু ধোবামাজনৰ পৰা মিছনলৈ আনি ICUত থৈছেহি। আমি সকলো মিলিজুলি নামঘৰলৈ গৈ ৰবিদা, কুইন, শিখা, বিপুল দা, কৈলাশ আৰু সদস্য আহি আছে। সকলো মিলি আমি তাৰ প্ৰাৰ্থনা কৰোঁ যে সুস্থ হৈ আহক আৰু আমাৰ মাজত আহক, যে ভগৱানে ভালে কুশলে কৈ আহক। আমি যিমান পাওঁ ভগৱানক পুজিম, যাতে আমি সকলোৱে একমত হৈ পুজিম, যাতে ভগৱানে যেন চকু মেলি চায় আৰু আমাৰ মনৰ বাঞ্ছাবোৰ পূৰণ হয়। ভগৱানে যেন গছৰ সমান দিন দি মূৰৰ চুলিৰ সমান আই দি ভগৱানে যেন ভালে কুশলে ৰাখে, সকলো যেন ভালে কুশলে আহে, যে আমাৰ মুখলৈ চাই, ঘৰখনৰ মুখলৈ চাই, ৰাইজৰ মুখলৈ চাই ভালে কুশলে হৈ আহিব লাগে। ক'ৰবাত যদি কেনেবাকৈ যদি আহু কেতু শনি গ্ৰহ নপুৰুষ নৱ গ্ৰহ হাতোৱালি বাতোৱালি আদি কৰি কাৰোবাৰ যদি দুখাদুখ আছিল, ঘৰখনিত যদি অপায় অমংগল আছিল, এই সকলোখিনি দূৰ কৰি ভগৱানৰ শ্ৰীচৰণত পৰি সকলো পৰিতুতি কৰিছোঁ, যাতে তাৰ ভালে কুশলে হৈ আহক। ভগৱন্তৰ শ্ৰীচৰণত যেন সকলো কামেই কৰে, ভগৱন্তই সকলো চকু মেলি চাব, ভগৱন্তই সকলো ফালে আমাক সহায় কৰিব, যাতে ভাল কুশলে ঘৰলৈ আহে। আমি আটাই মিলি একেটা প্ৰাৰ্থনাই কৰিছোঁ যে ভাল হৈ আহক আমাৰ লৱণোপ্ৰাণ গগৈ। আৰু গতিকে আপোনালোকে যি যেনেকৈ চাইছে, আমাৰ নাট্যকৰ্মী এজন সুদক্ষ এজন নাট্যকৰ্মী। গতিকে আপোনালোকৰ পৰাও আমি বিচাৰোঁ সহায় সহযোগ, যাতে ভগৱানে হাজাৰজনৰ একমত হ'লে ভগৱানে বৰদান দিব। গতিকে সেই বৰদানটো আমি বিচাৰিছোঁ। আহক ৰাইজ, আমি একেলগে ভগৱানক তুতি কৰি আমাৰ লৱণোদা ICUৰ পৰা ঘূৰি আহক, সুস্থ হৈ আহক, সবল হৈ আহক, তাই কামনা কৰি আমি কামনা কৰিছোঁ। আৰু গতিকে আমি সকলোৱে মিলিজুলি কাম আগবাঢ়িম, আৰু তাকে এই যোগেদি আপোনাক বা ভিডিঅ' যোগেদি কৈছোঁ। আৰু আজি আমাৰ গধূলিকৈ হোৱা জন্মাষ্টমী, তাতো এখন শৰাই দিছোঁ, যাতে লৱণোপ্ৰাণ গগৈয়ে ভাল হৈ আহক, ভকতবৃন্দই জনাইছে। আৰু অমলেশ্বৰ গগৈয়ে মোক সহায় জনাই মেলি দিছে আৰু দীৰ্ঘ আয়ুস বৰ দিছে। গতিকে সকলো ফালে ভগৱানক খাটিছোঁ, যাতে সুস্থ হৈ আহক। আমাৰ জন্মাষ্টমী, আমাৰ সৌভাগ্য যে আমি এখন শৰাই দিব পাইছোঁ, আৰু আমাক ভগৱানেও সহায় কৰিছে। গতিকে আমাক সহায় কৰিব বুলি আমি ভাবোঁ। গতিকে আপোনালোকেও অলপ সময় উলিয়াই যেন ভগৱন্তই লৱণোপ্ৰাণ ভায়েক বা যিকোনো কৈ
ভাল হৈ আহিব লাগে বুলি ক'ব লাগে। এয়া আপোনালোকক এটি অনুৰোধ। গতিকে এয়াই মোৰ আপোনালোকলৈ প্ৰচাৰ কৰিছোঁ। আপোনালোকে নাভাবিব যে বৰ ফূৰ্তিত কৰি মই এই ভিডিঅ'বোৰ বনাইছোঁ। বৰ দুখতহে মই এই ভিডিঅ' বনাইছোঁ, যাতে আহক, মই অকলে নোৱাৰি সকলো একমত হ'লে যাতে ভগৱান বাধ্য হৈ পেলাই যে লবনু প্ৰাণ গগৈক ভালকৈ বচাব বুলি ভাবিহে মই এই ভিডিঅ'টো যুগুত কৰিছোঁ। গতিকে ভাবি কেনেবাকৈ এই ভিডিঅ'টো বনাওঁতে কেনেবাকৈ যদি ভুলো হ'ব পাৰে, ভুল ভ্ৰান্তি হ'ব পাৰে, ভুল ভ্ৰান্তি হ'লেও মোক যেন ক্ষমা কৰি দিয়ে। মই যদি ভুলৰ পৰা যদি ভুল হৈছে মোক মাফ কৰি দিব। গতিকে আপোনালোকে ভুল নুবুজিব যে মই এই ভিডিঅ'টো মাধ্যমে যি নাজানিবও পাৰে এই ভিডিঅ'টোৰ যোগেদি জানিবৰ বাবে আমাৰ নাট্যকৰ্মী নাটক কৰা এজন সদস্য হিচাপে ময়ো প্ৰচাৰ কৰিছোঁ, যাতে আমাৰ মাজত সদস্য এজন হস্পিটেলত ভৰ্তি হৈ আছে ICUত। গতিকে ভাল হ'বৰ কাৰণে ভগৱন্তৰ ওচৰত সিহঁতি ঘৰখনে বহুত চেষ্টা কৰিছে। মিছনৰ পৰা মেডিকেল নিছে, সিফালে নিছে, দৰৱ পাতি যি কৰিবলগীয়া কৰিছে। কিন্তু আমিও আমাৰ যি সদস্যা থাপনাত চাকি জ্বলাইছে। আমি নামঘৰত হওক, গোটেই সদস্য কোনো ৰৈ থকা নাই, সকলো ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছে। গতিকে ময়ো এজন সদস্য হিচাপে ময়ো জন্মাষ্টমীত এখন শৰাই দিছোঁ, যাতে তাৰ ভালে কুশলে হৈ আহে। আৰু মোৰ নিজৰ থাপনা, দৈনিক থাপনাখনতো মই এখনি চাকি জ্বলাইছোঁ, ধূপ ধূনা জ্বলাইছোঁ, যাতে ভালে হওক। মোৰ মায়েও ডাঙৰ ঠাইত চাকি জ্বলাইছে, ধূপ ধূনা জ্বলাইছে, যাতে ভাল হওক। এই ভগৱানে যদি আমাৰ এই মিনতি কাকতিখিনি যদি শুনে, মই অত্যন্ত সুখী হ'ম। মোৰ বিশ্বাস হ'ব, মোৰ ধৰ্মৰ প্ৰতি মোৰ আৰু দুগুণে বিশ্বাস হ'ব বুলি আপোনালোকক জনাইছোঁ। আৰু ভগৱন্তে যেন আমাক চকু মেলি চাই, আমাৰ লবনু দা বা লবনু বন্ধু চকু মেলি চাই, এয়ে মই আপোনালোকক ভিডিঅ' যোগেদি জনাইছোঁ। আৰু সেইকাৰণে মই বৰ দুখতহে বনাইছোঁ, বৰ সুখত জনা নাই। মোৰ ভাষা নাই, মই কেনেকৈনো আপোনালোকক জনাওঁ। গতিকে মই বহুত মৰ্মাহত হৈছোঁ এই দুৰ্ভাগ্যজনক কথাটো শুনি। কাৰণ মোক 5টা বজাতহে মোক জনালে মাকে। গতিকে সেই 5টা বজাত শুই উঠি খোৱা বোৱা নাই, মই বহুত চিন্তাত পৰি আছোঁ। গতিকে অকলে ভগৱন্তকে মই শ্ৰদ্ধা ভক্তি কৰি আছোঁ। কি কৰিম কি নাই উপায় নাই। গতিকে এই যিখিনি কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। এতিয়া বিদায়।